Hello and welcome back to my channel. तो बहुत दिनों से आपको मैं এটা ভিডিও লৈ আহিছোঁ। Actually আজি ভিডিওটো এটা ৰেজিনৰ ওপৰত ৰেজিন আৰ্টৰ ওপৰত কথা। মই এতিয়া নতুনকৈ মানে ৰেজিনৰ বিজনেছ বুলিয়ে ক'ব পাৰি আৰু ষ্টাৰ্ট কৰিছোঁ। তো তাৰে অকণমান বনাই আছোঁ বস্তুখিনি। কিচেন প্ৰথমতে বনাইছিলোঁ, সেইখিনি মই দেখাই দিম বাৰু ভিডিঅ'ত। তাৰপিছত কিচেন বনোৱাৰ পিছত মই ফ্ৰেম বনাবলৈ শিকিলোঁ। প্ৰথম বনাওঁতে অকণমান গৰ্ব হৈছিলে, সেইখিনি মই বিচৰা নাই বাৰু। সেইখিনি মই জাষ্ট ট্ৰায়েল কাৰণে মই বনাইছিলোঁ। তাৰপিছত কিচেন বনালোঁ, কিচেনকেইটা একদম পাৰফেক্ট হ'ল প্ৰথমবাৰতে। তাৰপিছত কিচেনটো বনাই এতিয়া মোৰ মানে কেনেকৈ কি কৰিব লাগে হাত আহি গ'ল। তো এতিয়া মই বনাওঁ। আপোনালোকে যদি লাগে অৰ্ডাৰ কৰিব পাৰে, মোৰ নম্বৰ আৰু ডেছক্ৰিপশ্যন যি আছে আপোনালোকে দিব পাৰে অৰ্ডাৰ। ডেছক্ৰিপশ্যন লিংক থাকিবই। তাৰপিছত এই ফ্ৰেমখন আমাৰ ফেমিলি মেম্বাৰে হয়, চ' মই বনাইছোঁ আৰু ইয়াৰ মই গোটেই ক্লিপছখিনি দেখাইছোঁ, আপোনালোকে আগলৈ চাবলৈ পাব। আৰু এই ফুলখিনি দেখিছে, এইখিনি একদম ৰিয়েল ফুল হয়। মই একদম শুকুৱাই ইয়াত দিছোঁ আৰু এইখিনি চিলভাৰ ফ্লেক্স আৰু গ'ল্ড ফ্লেক্স মিক্স কৰিয়ে দিছোঁ। আৰু সেইখিনি কিনিবলৈ পাই মই কিটটোতে পাইছিলোঁ। কিটটো বাৰু এতিয়া বহুত খেলি মেলি হৈ গ'ল, মই দেখাব নোৱাৰোঁ মানে সেইখিনি টাইমত ভিডিঅ' নকৰিলোঁ। বাট এনেকৈ ফটোখন সুমিয়াই একদম একেবাৰে কাৰণে পূৰা লাইফ টাইমৰ কাৰণে ঠাই দিয়ে। এখন গ্লাছ নহয়, একচুৱেলি ৰেজিন আৰ্টৰ পৰা হয় আৰু পূৰা টান হৈ গ'ল একদম পাৰফেক্টলি। এতিয়া ষ্টেণ্ড কৰি আপোনালোকে থ'ব পাৰিব নিজৰ য'ত ধুনীয়া দেখে আৰু। চ' ব'লক এতিয়া ৰেজিন কেনেকৈ বনায়, কেনেকৈ এইখিনি মই বনালোঁ সেয়া আপোনালোকে। ৰেজিন আৰ্ট বনাবলৈ এনেকৈ দুটা কম্পাউণ্ড পায়, এ আৰু বি। এটো হৈছে ৰেজিন আৰু বিটো হৈছে হাৰ্ডনাৰ। তো এই দুইটা আমি ৱেইট হিচাপে এইটোত মই 2:1 ৰেচিঅ'ত লৈছোঁ, কাৰণ এইটো বটলটো 2:1 আৰু কিছুমান ৰেজিন আহে 3:1 বা 1:1 সেনেকৈও ল'ব পাৰে। বাট মোৰতো 2:1 যিহেতু মই সেই ৱেইট কৰি লৈছোঁ। প্ৰথমতে হাৰ্ডনাৰটো লৈ ৱেইট কৰি লৈছোঁ, তাৰ ইনটু 2 কৰি মই ৰেজিনটো ল'ম আৰু দুইটা লাহে ধীৰে মিক্স কৰিব লাগিব। মিক্স কৰোঁতে সাৱধান, যাতে জোৰকৈও নহয় আৰু বৰ একেবাৰে লাহে লাহে কৰিলেও নহ'ব। একদম সমানমতে এটা স্পীডতে লাইক 3 to 5 মিনিটছমান কৰিবই লাগে। সিমান দেৰি কৰাৰ পিছত ধুনীয়াকৈ সেইখিনি মিক্স হোৱাৰ পিছতহে আমি অকণমান দেৰি তাক ৰেষ্ট কৰিবলৈ দিব লাগিব। সেই ৰেষ্ট কৰা সময়খিনিয়ে তাত যোনখিনি বাবলছ আছে, অটো বাবলছ ৰিলিজ হৈ যোৱা মোৰটো হয়। তো সেনেকৈ এইখিনি বাবলছখিনি ৰিলিজ হৈ যায়। তাৰপিছত মই এইখন যিহেতু অৰ্ডাৰে আহিছিলে 10 ইঞ্চৰ ফ্ৰেম এখন, তো মই সেইখনেই মল্ড এটা লৈ লৈছোঁ। মল্ডত মই প্ৰথম সেই ৰ'জ পেটেলছ যোনখিনি মই মিক্স কৰি থৈ দিছিলোঁ ৰেজিনৰ লগতে, তো সেইখিনি প্ৰথমতে প্লেচ কৰি লৈছোঁ যোনডোখৰত য'ত মোক লাগে। তো এটা দেখিব পাইছে, এই দুইফালেই মই এটা ডিজাইন দিছোঁ, এটা ওপৰফালে এটা তলৰফালে। সেইখিনিত পূৰা ভৰ্তিকৈ ৰেজিনখিনি আগতে প্ৰথম ঢালি ল'ম। তাৰপিছত এইফালে মই ট্ৰান্সপেৰেণ্ট কালাৰে কৰিম ভাবিছিলোঁ ফ্ৰেমখন। তো সেইকাৰণে মই একো কালাৰ দিয়া নাই সেইখিনি ৰেজিন, তাতে ভাবিলোঁ অকণমান গল্ডেন কালাৰ দি চাওঁ নেকি। তাৰপিছত তো সেইখিনি ট্ৰান্সপেৰেণ্টখিনি প'ৰ কৰি পেলি মই ভাবিলোঁ কি অকণমান গল্ডেন ফ্লেক্সো দি দিওঁ। তো এতিয়া ভালদৰে য'ত খালী দেখিছোঁ তাতে মই ভালকৈ ৰেজিনখিনি প'ৰ কৰি দিম আৰু ধুনীয়াকৈ একদম ছেট হৈ যাবলৈ থৈ দিম। আৰু এইটো ছেট হ'বলৈ এটলিষ্ট 24 আৱাৰ্ছ লাগে, কিন্তু আমি ছেকেণ্ড কোট যদি দিবলৈ হয় তেতিয়া আমি 10 আৱাৰ্ছৰ ভিতৰতে দিব পাৰোঁ। তো সেইখিনি কথা মই কৈ দিছোঁ আৰু যোনে শিকিব বিচাৰিছে। তাৰপিছত এইখিনি মই কালাৰ এড কৰি দিছোঁ। ইয়াত গল্ডেন আৰু এইটো ব্ৰঞ্জ কালাৰ হয়। তো মই এইটো গোটেইখিনি একেবাৰে কালাৰ নকৰিবৰ কাৰণে মই জাষ্ট অকণমান প'ৰ কৰিছোঁ, য'ত মানে স্পাৰ্কলি এটা ইফেক্ট আহক। তো সেইকাৰণে মাজে মাজে য'ত মোক লাগিছে কি দিলে ভাল দেখাব, তো মই তাত দি দিছোঁ। আৰু এইফালে মই পিংক কালাৰো দিম ভাবিছিলোঁ, ছ' ডেট মানে এটা ইফেক্ট আহক। সেইটো আকৌ পিগমেণ্ট কালাৰ হয়, মানে লিকুইডি হয়। তো সেই লিকুইড কাৰণে সেইটো অকণমান মানে ফেলি গ'ল নিচিনা হৈ গ'ল, বাট একচুৱেলি সেইটোও ধুনীয়া ইফেক্টে আহে। তো এইটো আকৌ মই য'ত খালী দেখিছোঁ তাতে আকৌ প'ৰ কৰি দিছোঁ মই ৰেজিনটো। প'ৰ কৰাৰ লগে লগে আপোনালোকক এইটো কথাও কৈ দিওঁ যে ৰেজিনৰ পৰা বহুতখিনি বস্তু বনাব পাৰোঁ। এতিয়া আমি ঘড়ী বনাব পাৰোঁ, তাৰপিছত ট্ৰে বনাব পাৰোঁ, ফটো ফ্ৰেমটো বনাইছোঁৱেই। তাৰপিছত তাৰ লগে লগে টি কোষ্টাৰ্ছ যোনখিনি মানে এতিয়া আমি টেবুলত ডাইৰেক্ট চাহকাপ নথয়, সেই কোষ্টাৰটোত থ'লে মানে টেবুলখন আমাৰ লেতেৰা নহয়। টি কোষ্টাৰ্ছ, তাৰপিছত কিচেনটো মই বনাইছোঁ বুলি ক'লোৱেই। তাৰপিছত কিচেন, তাৰপিছত শ্ব'পিচ, মই গণেশৰ শ্ব'পিচো বনাইছোঁ, তাৰো মই ভিডিঅ' সোনকালে দি আছোঁ বাৰু। তাৰপিছত আৰু মই এতিয়া বৰ্তমান সেইকেইটাই বনাই আছোঁ, বাকী আগলৈ লাহে ধীৰে আৰু বনাম। তো আপোনালোকেও মোক চাব আৰু সহযোগ কৰিব। আৰু আপোনালোকে যদি বিচাৰে মোক অৰ্ডাৰ দিব পাৰে। মোৰ নম্বৰ আৰু মোৰ ৰেজিনৰ সকলো ডিটেইলছ মোৰ ডেছক্ৰিপশ্যনত থাকিবই, আপোনালোকে তাত চাব পাৰে।
বৰ্তমান মই এতিয়া অফলাইনে বস্তুখিনি আনি আছোঁ। তো এতিয়া আকৌ মোৰ ৰেজিন আৰ্টলৈ আহোঁ। তো পিংক পিগমেণ্টখিনিও দি দিলোঁ এনেকৈ অকণমান ষ্টাইলত, য'ত মানে দেখিলে স্পাৰ্কলি এফেক্টটো আহক। তাৰপিছত ইয়াত দি হৈ পিনে ছেট হ'বলৈ দিম। এইটো মই 12 আৱাৰ্ছ কাৰণে থ'ম, কাৰণ মই ছেকেণ্ড কোট দিম। তো এইফালে মোৰ এখন হৈ গ'ল। আকৌ মই এতিয়া আপোনালোকক খুলি মেলি অকণমান দেখাইছোঁ, একচুৱেলি উলিয়াই দিব নালাগে, বাট আকৌ মই থৈ দি পিনে ফটোখন দি আকৌ মই ছেকেণ্ড লেয়াৰটো প'ৰ কৰিম। তো সেইটো আপোনালোকক দেখাম। তাৰ আগতে মানে এই ফ্ৰেমটো কিমান দেৰিলৈকে মানে ছেট হ'লে কেনেকুৱা টান হৈ যায় আৰু কেনেকুৱা দেখায়, সেইটো কাৰণে মই আপোনালোকক উলিয়াই মেলি দেখাই দিছোঁ। তাৰপিছত এতিয়া ফটোখন মই চাই লওঁ কেনেকৈ দিব পাৰোঁ। তাৰপিছত আমি গ্লু কৰি আগতে ফটোখন লগাই দিম, ছ' ডেট মানে ৰেজিনটো যেতিয়া আমি প'ৰ কৰিম তেতিয়া ফটোখন ইফাল সিফাল গুচি নাযাওক আৰু ভাল ইফেক্ট এটা আহক। তাতে মই অকণমান এইফালে ষ্টনো দি দিছোঁ চাইডে চাইডে, ছ' ডেট ভাল লাগক দেখিবলৈ। তাৰপিছত মই ইয়াৰ ৰেজিনটো প'ৰ কৰি দিলোঁ আৰু এইখিনি ধুনীয়াকৈ চবফালে যোৱাকৈ, মানে চবফালে একদম ভৰ্তি হোৱাকৈ ৰেজিনটো দি এইখিনি একেবাৰে 24 আৱাৰ্ছ কাৰণে থৈ দিম আৰু ধুনীয়াকৈ এইখন ফ্ৰেম ৰেডি হৈ যাব। ছ' এইখন মই 24 আৱাৰ্ছ পিছত উলিয়াই চাইছোঁ, ইমান ধুনীয়াকৈ এখন পূৰা ছেট হৈ গ'ল আৰু একদম পাৰফেক্টলি মানে মই যেনেকুৱা বিচাৰিছিলোঁ সেনেকুৱাই হ'ল। আৰু গ্লছ দেখিছে কি ধুনীয়া শ্বাইন কৰিছে। আপোনালোকেও জনাব, কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে এইখন মোৰ ফ্ৰেম। আৰু ছ' এইখন ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই গল্ডেন মাৰ্কাৰে ছাইডকেইটা পূৰা ধুনীয়াকৈ লাইন দি দিম, ছ' ডেট আৰু ধুনীয়া দেখক। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ছ' এয়াই আছিলে আজি ভিডিঅ'টো মোৰ ৰেজিন আৰ্টৰ ওপৰত। কেনেকুৱা লাগিলে আৰু কেনেদৰে মই বনাব পাৰোঁ আপোনালোকে মোক ছাজেষ্ট কৰিব আৰু কমেণ্টত জনাব এইখন কেনেকুৱা পালে। আৰু wish me luck for my new start. So thank you for watching and be safe, be happy, bye.